মোৰ ফালৰ পৰা সকলো অসমবাসীলৈ আন্তৰিক শুভেচ্ছা যাচিলোঁ। হেপী ঈদ মুবাৰক অল ফেমিলি। ভাল লাগি থকা নাই কেনেকুৱা অৱস্থা হয় গোটেই ভিজি আছে চাৰু পিনে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত আজি পবিত্ৰ ঈদ চবকে মোৰ পিনৰ পৰা ঈদৰ শুভেচ্ছা জনালোঁ। ঈদ মুবাৰক। আৰু আমাৰ এইবাৰ ঈদৰ নামাজ মছজিদৰ সন্মুখত পঢ়া হ'ব। ঈদগাহ ফিল্ডত পঢ়া নহয়, কাৰণ বতৰৰ কণ্ডিশ্যনটো বহুত বেয়া। সেইকাৰণে মছজিদৰ সন্মুখতেই পঢ়িব। নামাজ পঢ়ি পেলাই সকলোৱে আমি অসমবাসীৰ কাৰণে দোৱা কৰিম আৰু অসমত যাতে সকলোৱে মিলিজুলি একেলগত বসবাস কৰিব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে দোৱা কৰিম। যিহেতু ভিডিঅ'টো যোৱাকালিয়ে পোষ্ট কৰিব লাগিছিলে, মোৰ গাটো ভাল নাছিলে কাৰণে ভিডিঅ'টো পোষ্ট কৰিব পৰা নাই। আৰু আপোনালোকে বেয়া চেয়া নাপাব, আৰু একটা ভিডিঅ' এডিট কৰিলে বহুত সময় লাগে, আৰু মোৰ কাৰণে সকলোৱে দোৱা কৰিব। আৰু ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিছে নিশ্চয় ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনাব দেই। আৰু কোনোবাই যদি ভিডিঅ'টো ফেচবুকত চাই আছে ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লাইক কৰিব, কমেণ্ট কৰিব, আৰু বেছি বেছি শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই, বাই বাই।